আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ নতুনকৈ APSCত এডভাৰটাইজ ওলাইছিলে তো ACSৰ পোষ্টটো আছে আৰু যোৱা বছৰৰ যি 2020 চনৰ আছিলে তেওঁলোককো পোষ্টিং দিয়া হ'ল ACS সকলক তো ACSৰ স্যালাৰি বৰ্তমান সময়ত কিমান হয় সেইটো পুৰণা ভিডিঅ' আছিলে কিবা কিবি সো বৰ্তমান সময়ত জয়নিং কৰা সকলে স্যালাৰি কিমান পাব আৰু আগন্তুক এই যি এডভাৰটাইজ ওলাইছে এই এডভাৰটাইজ ওলোৱাৰ পিছত তেওঁলোকে স্যালাৰি কিমান পাব এটা এষ্টিমেট আপোনালোকে আইডিয়া এটা পাই যাব সো সেই কাৰণে এই ভিডিঅ'টো দিছোঁ ভালদৰে চাব গোটেই ডিটেইলছখিনি ভালকৈ দিয়া আছে আপোনালোকে নিজে স্যালাৰি আপোনালোকে ইয়াৰ পিছত যদি ভালকৈ ভিডিঅ'টো চাই আপোনালোকে ক্যালকুলেট কৰি পেলাই আপোনালোকে নিজে শিকি যাব সো চাই ল'ব দেৰি নকৰি আমি আৰম্ভ কৰোঁ আহক সো ACS এজনৰ স্যালাৰি এই ধৰণৰ আপোনালোকে পে স্কেল হয় এইটো পে বেণ্ড 4 হয় 30,000 পৰা 1,10,000 পে বেণ্ড হয় য'ত তেওঁলোকে স্যালাৰি চাকৰি জইন কৰিলে স্যালাৰি তেওঁলোকে 30,000 পৰা ড্ৰ কৰিব ওকে সো ষ্টাৰ্টিং 30,000 তেওঁলোকৰ হ'ব আৰু গ্ৰেড পে হ'ব তেওঁলোকৰ 13,300 সো বেসিক পে হয় এ পে ইন স্কেল আৰু স্কেল পে আৰু গ্ৰেড পেটো সো 43,300 তেওঁলোকৰ বেসিক পেটো হ'ব সো ডিএনএছ এলাৱেন্স বৰ্তমান সময়ত 38% হয় 38% অফ বেসিক অৰ্থাৎ এই যি স্কেল পে আৰু গ্ৰেড পে 43,300 তাৰ 38% অৰ্থাৎ 16,454 বৰ্তমান দিনত তেওঁলোকৰ মানে ডিএনএছ এলাৱেন্স হ'ব সো এইটো জানুৱাৰী মাহত আকৌ নতুনকৈ দিয়ে বাঢ়িব 4% মান তেতিয়া তেওঁলোকৰ বেলেগ হ'ব ইয়াৰ লগতে তেওঁলোকৰ যেতিয়া ডিএ বাঢ়িব জানুৱাৰী বা তেনেকুৱা তেতিয়া তেওঁলোকৰ এই ডিএটো বাঢ়িবই গৈ থাকিব সো হাউচ ৰেণ্ট এলাৱেন্স আপোনালোকে চাওক 10% গুৱাহাটীৰ কাৰণে 8% সকলো ডিষ্ট্ৰিক্ট আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰৰ কাৰণে আৰু 7% ৰুৰেল এৰিয়াৰ পোষ্টিঙৰ কাৰণে সো মই ইয়াত মেক্সিমাম 10%ই মই ধৰিছোঁ সো ইয়াতে আপোনালোকৰ 4330 যিটো হয় সেইটো যিটো বেসিক পে আছে বেসিক পেৰ 10%টো ধৰিছোঁ ওকে 4330 গুৱাহাটীৰ ক্ষেত্ৰত মেডিকেল এলাৱেন্স এটা পাই 600 সো স্পেচিয়েল পে যদি ক'ৰবাত থাকে কিছুমান পোষ্টিঙত থাকিলে পালে নাথাকিলে ইয়াতো নাই সো এই গ্ৰছ স্যালাৰি আপোনালোকৰ এই গোটেই বেসিক পে দিয়ে হাউচ ৰেণ্ট আৰু মেডিকেল গোটেই প্লাছ কৰি পেলাই 64,684 বৰ্তমান সময়ত যিসকল ACS জইন কৰিছে তেওঁলোকে এইটো স্যালাৰি পাব গ্ৰছ স্যালাৰি তেওঁলোকৰ 64,684 সো ইয়াতে কিছুমান ডিডাকশ্যনো আছে ডিডাকশ্যন হ'ব আপোনালোকৰ NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন চিষ্টেমত NPSত আপোনালোকৰ এই বেসিক পে যিটো দেখিছে 43,300 প্লাছ DA 16,454 এই দুটা প্লাছ কৰি পেলাই যিটো হয় তাৰ 10% অৰ্থাৎ 5,975 আপোনালোকৰ NPSত কাটা যাব আৰু এই যিটো এমাউণ্ট এই এমাউণ্টৰ বেসিক প্লাছ গ্ৰেড পেৰ যিটো এমাউণ্ট আছিলে সেইটোৰ ইকুইভেলেণ্ট 14% এটা অৰ্থাৎ 8,366 গভৰ্ণমেণ্টে আপোনাক দিব এইটো আপোনাৰ পৰা নাকাটে এইটো গভৰ্ণমেণ্টে আপোনাৰ একাউণ্টত দিব অৰ্থাৎ টোটেল প্ৰত্যেক মাহে আপোনালোকৰ বৰ্তমানত 14,341 টকা আপোনালোকৰ NPSৰ একাউণ্টত আপোনালোকৰ সোমাব সো ইয়াতে আপোনালোকৰ GIS আপোনালোকৰ কাটিব গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম এইটো 400 কাটিব PTax অৰ্থাৎ প্ৰফেশ্যনেল টেক্স আপোনালোকৰ 208 কাটিব অৰ্থাৎ টোটেল ডিডাকশ্যন আপোনালোকৰ NPS মানে 5975 প্লাছ 400 প্লাছ 208 6,583 আপোনালোকৰ ডিডাকশ্যন কৰিব নেট স্যালাৰি আপোনালোকে পাব এইটো 64,684 মাইনাছ 6,583 অৰ্থাৎ 58,101 আজিৰ দিনত আপোনালোকে ACSত জইন কৰিলে স্যালাৰি আপোনালোকে পাব স্যালাৰি পাবলৈ আপোনালোকে ডাইৰেক্টলি স্যালাৰি নাপায় আপোনালোকৰ গোটেই জইনিং ডকুমেণ্টছ চাৰ্জ টেকেন অভাৰ হেণ্ড অভাৰ গোটেইবিলাক মিলাই আপোনালোকে এজিলৈ পঠিয়াব লাগিব এজিত আপোনালোকৰ যেতিয়া সেইখন পাছ হ'ব পে স্লিপ আহিব তেতিয়া আপোনালোকে স্যালাৰি ড্ৰ কৰিব পাৰিব তেতিয়ালৈকে আপোনালোকে প্ৰভিজনেল স্যালাৰি ড্ৰ কৰিব এয়া আছিলে ACS এজনৰ স্যালাৰি ইয়াৰ উপৰি তেওঁলোকে গভৰ্ণমেণ্ট কোৱাৰ্টাৰ পায় য'ত আছে তেওঁলোকে তাত কোৱাৰ্টাৰ পায় আৰু য'ত তেওঁলোকে কোৱাৰ্টাৰ নাপায় তাত তেওঁলোকে ভাড়া ঘৰ লৈ থাকিব লগা হয় উপায় নাই কিছুমান জেগাত মেজিষ্ট্ৰেট কলনী আছে তাত তেওঁলোক থাকিব পাৰে য'ত নাই তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টৰ কোৱাৰ্টাৰ যদি থাকে ভেকেণ্ট তেওঁলোকে তাত থাকিব পাৰে তেওঁলোক সেইবিলাক ল'ব পাৰে আৰু য'ত নাথাকে তেওঁলোকে হাউচ মানে ঘৰ ভাড়া লৈ পেলাই তেওঁলোকে হাউচ ৰেণ্টটো তেওঁলোকে ৰিম্বাৰ্ছো কৰিব পাৰে সো তেনেকুৱা ধৰণৰ বহুতখিনি কথা আছে লগতে ACSৰ কাৰ্যপ্ৰণালী তেওঁলোকৰ কাম কি সকলোৰ ভিডিঅ' মই দিয়া আছে আপোনালোকে চেনেলত গৈ পেলাই মোৰ প্লেলিষ্ট এটা আছে গভৰ্ণমেণ্ট পোষ্ট পাৱাৰ তেনেকুৱা বুলি এটা প্লেলিষ্ট আছে প্লেলিষ্টটো আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকে গম পাই যাব সো বৰ্তমান সময়তো যথেষ্ট স্যালাৰি হয় প্ৰায় 65,000 যিহেতু স্যালাৰি সো যথেষ্ট ভাল এটা স্যালাৰি প্ৰায় এৰাউণ্ড 60,000 ড্ৰ কৰে প্ৰায় সো ঠিক আছে যদি বেলেগ কিছুমান চাকৰিৰ লগত মিলাব গ'লেতো অলপ কম আপোনালোকৰ লাগে বহুতে সেই বস্তুবিলাক কয় কিন্তু এটা মানে ইয়াৰ আসামৰ পে স্কেলৰ ভিতৰত আৰু চবতছে হাইয়েষ্ট লেভেল অফ পে আৰু সেইটো ক'বলৈ গ'লে সো যথেষ্ট ভাল সো নেক্সট যিখিনি ওলাইছে আপোনালোকে 23 APSCৰ আপোনালোকে আবেদন কৰক ভালদৰে যিসকলে পায়তো বহুত ভাল সো সেইটোৱে কথা যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এনে ধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ